আপোনালোকে ইনষ্টাগ্ৰামত গৈ চেক কৰিব কুইন গগৈ বুলি আছে কুইন গগৈ 2 বুলি আছে আৰু চালিনী গগৈ বুলি আছে আৰু যেতিয়া আঁতৰাই দিওঁ লাগে আৰু নিজক মানে দেখিবলৈ বহুত বেছি জমনি লাগে Hi everyone, good morning. কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টো আপোনালোকে থাম্বনেইল চাই চাগে গমে পাইছে কিহৰ ওপৰত ভিডিঅ'টো হ'বলৈ গৈ আছে আচলতে আমাৰ মামাহঁতৰ ঘৰত আজি চট ঢেলাই আছে সেইকাৰণে আমি আটাইকেইটা মামাহঁতৰ ঘৰলৈ গৈ আছোঁ পাপা অহা নাই পাপা ঘৰ ৰখীয়া অকল ভাইটি মই মা তাকো ভাইটিয়ে আমাক জাষ্ট ড্ৰপ কৰিহে আহিম আৰু ভিডিঅ'টো স্কিপ নকৰিব মাজত ভাল লাগিলে মানে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব টোপলক আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আপোনালোক দেখাই দিছোঁ আহি পাই মই মামাহঁত পূৰা বিজি হৈ আছে কামত ব্যস্ত আৰু এয়া মিস্ত্ৰী দাদাবোৰ পূৰা কাম কৰি আছে আৰু আজি বতৰটো পিছে ইমান ৰ'দো নহয় বৰষুণ চিপচিপকৈ দিছে যোনটো ইমান বেছি বৰষুণ দিয়া নাই এনেকুৱা বতৰত মিস্ত্ৰীবোৰে কাম কৰিও ভাল পায় আৰু চট ঢেলাই কৰোঁতে মাহঁতে কয় কি এনেকুৱা অলপ চিপচিপকৈ যদি বৰষুণ পৰে মানে পানী যদি পৰে ভাল হয় আৰু ঘৰটো অলপ বেলেগ বেলেগ লাগিছেনে আচলতে মই আছোঁ এতিয়া আমাৰ মামাহঁতৰ ঘৰত কুমাৰণী চিকাত আৰু ইয়াত মানে মামাহঁতৰ ঘৰত আজি চট ঢেলাই আছে তো সেইকাৰণে মামীয়ে ৰাতিয়ে খবৰ দিলে যে আহিবি বুলি আৰু মোৰ অফিচ আছিলে কিন্তু আজি মই অফ লৈ ল'লোঁ হ'লেও আহিলোঁ আৰু কাৰণ ফেমিলি ফাংচন কেতিয়াও মই মিছ নকৰোঁ যিয়ে হওক নহওক কাৰণ চব আহিব আজি তো সেইকাৰণে আৰু আহি গ'লোঁ আৰু বহুত দিন অহাও নাছিলোঁ মামাহঁতৰ ঘৰত ভাবিলোঁ আজিয়ে আহোঁ বুলি তো ইয়াৰ ভিডিঅ'টো ভাল লাগিব গৈ আছে বহুত বেছি আৰু সি পাই মই ব্লগটো বনাইছোঁ কাৰণ ঘৰত ওলাওঁতে মেলোঁতে মোৰ ব্লগ বনাবলৈ টাইমে নহ'ল সেইকাৰণে ভাবিলোঁ কি মামাহঁতৰ ঘৰত আহিয়ে মই ব্লগটো ষ্টাৰ্ট কৰিম বুলি তো শেষলৈকে চাই থাকক স্কিপ নকৰিব তো মই আৰু মায়ে আহিছোঁ মামাহঁতৰ ঘৰত ভাইটিয়ে আহিছিল সি আমাক ড্ৰপ কৰি থৈ গুচি গ'ল কাৰণ তাৰ নিজৰো কাম আছে আৰু পাপাও ঘৰত অকলে আছে যে সেইকাৰণে সি গুচি গ'ল তাৰপিছত যোৱাৰ টাইমত চাওঁ যদি সি আহিব পাৰে আহিব নহ'লে মামা হ'লেও থৈ আহিব বাৰু যোৱাত ইমান টেনশ্যন নাই আৰু মামাহঁতো আৰু মামা আছে যে আমাৰ ডাঙৰ মামা আৰু ডাঙৰ মামী তাহাঁতিও আহি আছে তাহাঁতৰ ফেমিলিটো কিন্তু দাদা আৰু বৌ নাই তাহাঁতি বোলে ধেমাজিলৈ গ'ল আৰু কোনোবা ফ্ৰেণ্ডৰ ঘৰ আছে আইতাকৰ ঘৰ আছে তো তাহাঁতৰ ঘৰলৈ গ'ল ফুৰিবলৈ তো তাহাঁতিতো নাহিব কিন্তু মামীহঁতি আহি আছে ডাঙৰ মামী তো আৰু খানা পিনা কি আছে আজি কি কি আইটেম বনাব মই আপোনালোকক দেখাম আপডেট কৰি থাকিম তো আৰু এয়া মামা পূৰা কামত বিজি আৰু মানে একদম য়েল্ল' কালাৰ টুপিটো যে কাম কৰোঁতে যে পিন্ধে এইটো পিন্ধি লৈছে মানে পূৰা আৰু এইফালে কাম কৰিয়ে আছে দাদাহঁতে সেইখিনি দেখিছে চাগে পূৰা কাম চলিয়ে আছে চবে কাম কৰিয়ে আছে এইখিনি আজিৰ আইটেমছ এইবোৰ কাটি মেলি থৈয়ে দিছে এইখিনি হৈছে জাতিলাও আৰু এয়া ফ্ৰেঞ্চবিন কিহৰ লগত বনাব মই এতিয়াও গম পোৱা নাই আৰু এইখিনি হয় শুকান ঔটেঙা হয় চাগে মোৰ মতে দেই ঔটেঙাবোৰ মানে ৰ'দত শুকাই কেনে এনেকুৱা টাইপ হৈ গ'ল আৰু মোৰ যে হাতত দেখিছে এইটো হৈছে পদুন্য মোৰ মামাৰ ল'ৰা সি মানে তন্দুৰী চিকেন বনাইছিলে চাগে মে বি তো সেইটোৱে মোক খাবলৈ দিছে আৰু টেষ্ট কৰিব দিছে আৰু এইখিনি হৈছে চিকেন আৰু এয়া ৰেডি কৰি থৈয়ে দিছে দাইলৰ লগত অমিতা পকা অমিতা আৰু এইফালে খগেন্দা কাম কৰি আছে বিটু মামীহঁতৰ মানে কিবা হ'লে মানে এই দাদাজনে আহে আৰু মানে যি কাম হওক মানে চব মানে সহায় কৰে হেল্প কৰে আৰু মা চাওঁ এইফালে মানে ভাত পাতিছে মা পূৰা ড্ৰেছ চেঞ্জ কৰি মানে কাম কৰি আছে আলু গুচাইছে পিঁয়াজ হৈছে ছজিনা গছ এইটো হৈছে পুখুৰী মই খাই আছোঁ যে হেৰি এইটো হৈছে পুখুৰী ইয়াত পূৰা ধুনীয়া ধুনীয়া মাছ ওলায় মাছ আছে আৰু এইজোপা হৈছে বিলাহী গছ এইজোপা সৰুকৈ মৰম লগাকৈ নৰসিংহ ইয়াত বেঙেনা লগাইছে চাগে বেঙেনা অমিতা চমিতা সৰু সুৰাকৈ আৰু লাগি আছে আৰু এইটো ভঁৰাল এইফালেতো কাম চলি আছে সৰু সৰু কণ বিলাহী তাহাঁতৰ এইডোখৰ বেছি ভাল লাগে কাৰণ কেলৈ কিবা কিবি পাতিলে মানে সকাম হওক বা যিয়ে মানে হেৰি হওক আৰু এইডোখৰত মানে ভাল হৈছে মানে এইডোখৰ দৰকাৰ হয় মষ্ট ইম্পৰ্টেণ্ট মানে কিবা পাতিলে মানে কিটচেন চিচেনবোৰ লেতেৰা নহয় মানে এনেকুৱা জেগাবোৰ দৰকাৰ হয়
মামী পূৰা কাম কৰি আছে, মাও পূৰা। মা একেবাৰে ড্ৰেছ ট্ৰেছ চেঞ্জ কৰি একেবাৰে কামত মানে লাগি গ'ল, বিজি। এইটো লগাই দিছোঁ দেই, বৰ আন্ধাৰ আন্ধাৰ লাগিছে। বতৰটোতো বহুত বেয়া, মানে অকণমান হেৰি চিপ চিপকৈ বৰষুণ দি আছে। আৰু এই বৰষুণৰ বতৰত লাল চাহ, জেলেবি আৰু বিস্কুট আৰু মিক্সাৰ যদি পাই যায়, কোনে পায় আৰু আমাক আৰু। ইয়াতে থৈ লৈছোঁ মই। মই এনেকৈ চাহৰ লগত বিস্কুটটো ডিপ কৰি খালে মোৰ বহুত বেছি ভাল লাগে, তিয়াই খালে। মিঠা ভুজিয়া বেয়া পাওঁ, মিঠা বস্তু জ্বলা ভাল পাওঁ। ফেনখন চালে ময়ে লগাই পালোঁ, অফ কৰি দেচোন। দি দিম। জেলেবি খাবি, জেলেবি। আৰু এয়া হৈছে কলডিল, কাটি মেলি থৈ দিছে। আৰু এইখিনি কি কয়, লিভৰ আমুঠু ঠেং হয়, মানে এইখিনি বইল কৰিছে। এইখিনি চাগে কলডিল আৰু এইখিনিৰ লগত মানে মিক্স কৰি বনাব চাগে। মা পুৰা পিঁয়াজ কাটি আছে। আলু কটা হৈ গ'ল নেকি মা? এইখিনি কি বনাব? এইখিনি হা মাংস বনাব? আপুনি বনাব নেকি মাংস? মাংসখিনি আপুনি বনাব নেকি? ধুনীয়া নাই পোৱা। হ'ব হ'ব। আলু মানে তোমাক তুলি দিম কৈছোঁ, পানীৰ পৰা তুলি দিম। মই এয়া পৰিণৰ ৰুমত আছোঁ, ভাইটিৰ ৰুমত। আৰু মাহঁতেতো কামেই কৰি আছে বাৰু, আৰু মই মানে কাটি দিওঁ মেলি দিওঁ কৈছিলোঁ, কিন্তু অলৰেডি চব কৰাই আছে। মাহঁতে অকল জাষ্ট খানা চানা বনাই আছে। আৰু চালিনীয়ে গা ধুই আছে, কিন্তু তাই গা ধোৱা হৈ গ'ল বুলি কৈছে। তো চাওঁচোন তাই এতিয়া কি কৰি আছে। ক'লো গা ধুই আহিলে? অঁ, তাই গা ধুই হেয়াৰ ড্ৰাই কৰি আছে। যিহেতু আমি দুজনী ভাবিছোঁ কি ৰিলচ বনাম বুলি, দুখনমান ফটো ক্লিকটো নাজানো, কিন্তু ৰিলচ বনাম বুলি আছোঁ। সেইকাৰণে তাই চুলি তুলি পূৰা শুকুৱাই লৈছে। আৰু ময়ো ধুলোঁ বাৰু, কিন্তু মোৰতো শুকালে বাৰু। আৰু চাওঁ কিহৰ কোনটো গানত আমি ৰিলচ বনাওঁ ন, অলপ চাব লাগিব, চাৰ্চ কৰিব লাগিব। ট্ৰেণ্ডিং কিছুমান যোনকেইটা আছে সেইকেইটাই বনাম বুলি আছোঁ। চাওঁ এতিয়া। আৰু হেয়াৰ ড্ৰাইটো যেতিয়া আৱাজটো কৰে নহয়, কোনে কি মাতিছে একো শুনি চুনি পোৱা নাই। আৰু ওপৰত চটৰ আৱাজ শুনিছে নাই জানো, চট ঢেলাই আৱাজ কৰি আছে। ইয়াৰ পৰা খালি আমি শুনি পাইছোঁ। গাইজ, আমাৰ ৰিলচ বনাওঁতে মানে আমি ভাবিয়ে পোৱা নাই মানে কিহৰ ওপৰত বনাম। আৰু ট্ৰানজেকশ্যন ভিডিঅ'বোৰ মানে চাইছোঁ, ইটোতকৈ ইটো বেছি ধুনীয়া ন। আমি কৰিব পাৰোঁ নে নোৱাৰোঁ এতিয়ালৈকে গম পোৱা নাই, কিন্তু হোপ ফৰ দি বেষ্ট। এণ্ড আমি ট্ৰাই কৰি আছোঁ যাতে আমাৰ ভিডিঅ'জবোৰ ভাল হওক। আৰু আপোনালোকে ইনষ্টাগ্ৰামত গৈ চেক কৰিব, কুইন গগৈ বুলি আছে, কুইন গগৈ 2 বুলি আছে, আৰু চালিনী গগৈ বুলি আছে। আমি দুজনী চাওঁ। এইপিনে আহি দে আকৌ, লাইক কৰি দিব, কমেণ্ট কৰি দিব। অঁ, তই এতিয়া তই ৰিলচ চা, ৰিলচ চা। কৰিব লাগিব বাৰু, ধুনীয়া লাগিছে এইটো। মোৰ ফোন আছে। इग्नोर माई वॉइस, बहुत लेतरा बेया। तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ? ভাইটিয়ে বনাই আনিছে পুৰা জ্বলা দি কেনে, কি কয় এইখিনি মা, চাকনা। বহুত বেছি টেষ্টি লাগিছে দেই, পুৰা পৰিছে। সি মানে বহুত ধুনীয়া চাকনা বনাই, মানে মজা লাগে।
জ্বলা দিলে বহুত বেছি ভাল লাগে ন খাবলৈ হ'ল জানো নাই হোৱা খালি খা আমি ৰিলছ বনাই ল'লোঁ আপোনালোকে চাব ইনষ্টাগ্ৰামত আমি আপলোড কৰিম আৰু এনেকৈ বেছি ভাল লাগিছে পোহৰটো ইয়াত বহুত ধুনীয়া লাগিছে দেই আৰু যেতিয়া আঁতৰাই দিওঁ লাগে আৰু নিজক মানে দেখিবলৈ বহুত বেছি জমনি লাগে সঁচা এইটো বহুত ধুনীয়া কৰে সেইকাৰণে ছোৱালীবোৰ কিছুমান যে ধুনীয়া হয় বুলি কয় সঁচাকৈ চাচা এইটো কেমেৰাটো বহুত ধুনীয়া লাগিছে এতিয়া ওচৰত আনিলে তাহাঁতি কেমেৰাটো ওচৰত আনিলে মাই গড সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে ছোৱালীজনী এইটো লৈহে বেছি ভাল লাগিছে চানা আমি আগতে এইটো কৰিব লাগিছিল ন মজা লাগিছে সঁচা মই ফিদা হৈ গৈছোঁ দেই নিজকে নিজে ইমান বেছি ধুনীয়া দেখিছোঁ যোনটো নহয় নেকি ইমান ধুনীয়া समझ रहे हो आप समझ रहे हो আৰু ইমানো ক'ব নালাগে নহ'লে মই বেছি ধুনীয়া ধুনীয়া কৈ থাকিলে হৈছে আৰু মোক চাই পেলাই আৰু তোক চা নহয় এইটো পোহৰতে বেছি ধুনীয়া হয় মানে গম পাই গ'লোঁ মই এইটোৱে বাকী আছিল আৰু মোৰ বান্ধি ল'লোঁ এইটো জ্বলাই দিওঁতেহে পোহৰ আহিছে এতিয়া গম পোৱা নাছিলোঁ আকৌ লাইট আছে বুলি লাইট মানে হেৰি দিয়া আছে নেমু মই আৰু পিছ লওঁ এইখিনি অকণমান পঞ্চি হয় ক'ৰবাত বহি ল'লে পানীখিনি মাই গড ইমান গৰমো হোৱা নাই মানে চাওকচোন গাইছ তয়ে খা দে মই নোৱাৰোঁ দেই মানে ঠাণ্ডা লগা নাই গৰমে লাগিছে কিন্তু এতিয়া এইটো খাব পৰা হোৱা নাই মই অকণমান দেখাব লাগিব এইটো চাকনাটো এইটো জ্বলা হয় নেমু লাগেতো একো নাই নেমু লাগে পানী দিওঁ ওকে পানী দিয়া আছে কি দাইল লোৱা এনেকুৱা আছে নাজানো ভাজি মোৱা আছে মজা নিমখ নহয় নে মই নিমখ কম পালোঁ ভাল মই ভাল নে বেয়া নাজানো লৈ গ'লো বোলে 50 টকামান চেলেকি চাব নোৱাৰিবি আজি মানে এদিনহে আইতা মৰা পৰা এদিন ৰবি উলিয়াই পোৱা নাই সেইকাৰণে এইবাৰ চাউল অকণমান সমান ভাত চাত খাই আহিলোঁ আৰু খানাখিনি যে ইমানেই বেছি টেষ্টি আছিল নহয় চিকেন গ্ৰেভি জাতিলাওৰ লগত বনাইছিলে সেইটো এক্সট্ৰাকৈ তাৰপিছত কলডিল সৈতে মাংস তাতো চিকেন দি দিছিলে তাৰপিছত আকৌ পদিনাৰে বনাইছিলে আমঠু মানে চাকনাখিনি বেঙেনাৰ লগত দি কাৰণে আৰু দাল আছিলে চালাড আছিলে তাৰপিছত আচাৰ চাটনি বহুত বেছি য়ামি আছিলে আৰু বহুত দিনৰ পিছত মামী হাতৰ খালোঁ যোনটো বহুত বেছি টেষ্টি আছিল মামী বহুত বেছি ভাল বনায় খানা মানে মোৰ মায়েতো ভাল বনায় বাৰু কিন্তু মাৰ হাতৰতো এনি টাইম প্ৰায় খাই থকা হয় তো বেলেগৰ যদি টেষ্ট পাওঁ সেইটো বেলেগ এটা ভাল লাগে আৰু মোৰ পিছে দুইজনী মামীয়ে বহুত বেছি টেষ্টি বনায় দেই ডাঙৰ মামী হওক সৰু মামী হওক দুইজনী খানা মই খাই ভাল পাওঁ আৰু
এতিয়া খাই বৈ অকণমান ৰেষ্ট লওঁ তো আপোনালোকক অলপ পাছত আপডেট কৰি আছোঁ আছে যে চাউণ্ডটো বহুত বেছি আহিছে ইয়াৰ পৰা মানে ডাইৰেক্ট চাউণ্ডটো আৱাজটো পূৰা আহিছে আপোনালোকে ভালকৈ শুনি পাইছেনে নাই বা মোৰ ভইচটো আহিছে নাই গম পোৱা নাই কিন্তু যদি মই ভাবোঁ কি হেৰি হৈছে তেতিয়া মই ভইচ অভাৰ কৰি দিম বাৰু কিন্তু এতিয়াতো মোৰ লাগিছে ইমানো বেছি হেৰি হোৱা নাই চাগে মানে যদিও চাউণ্ডটো আহিছে মোৰ আৱাজটো মানে আহিছে আৰু সেইটো মানে তো এতিয়া ঘৰ যাবলৈ লৈছোঁ শুলো অলপ দেৰি আৰু বাহেঁতো গ'ল আৰু চালিনী নাযায় থ'বলৈ পদন্য বাই বাই পদন্য আৰু মামী যাব আৰু আমৈদেউ ওলাইছে আমাক থ'বৰ কাৰণে চ' আজি ব্লগটো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব ভাল লাগিলে মানে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই নেক্সট ব্লগত আপোনাক লগ পাম টিল দেন ষ্টে টিউন এণ্ড বাই বাই গুড নাইট লাভ ইউ অল